बाक्सानि मसलपुराव आबाद मेलाया दिनैनिफ्राय साननैनि हाबाफारिजों जागायबाय। बाक्सा जिल्ला आबाद बिफाननि बानजायनायाव बाक्सा जिल्ला आबाद मावख'नि नांलायाव आबाद मेलाया दिनैनिफ्राय साननैनि हाबाफारिजों जागायबाय। खुंफुंजानाय बे आबाद मेलायाव आबादारिफ्रा अर्गेनिक आदबजों गुबुन गुबुन आबाद मावनायनि सायाव गुवारै मिथिनानै लानो हागोन। दिनै मेहेरगोनां हाबाफारिजों बे आबाद मेलानि बेखेवनानै होयो बाक्सा जिल्लानि जिल्ला बेंगिरि मासान्दा मेगदालिन पार्टिना। बेखेवनाय हाबाफारियावनो बाहागो लायो इएम गणश्याम दास बाक्सा जिल्ला आबाद बिफाननि मावख'नि दुलाल दासजों लोगोसे जिल्ला आबाद बिफाननि गोबां मावख'आरिफ्रा। আজি আমাৰ এগ্ৰিকালচাৰ কৃষক মেলা আছিলে। কৃষক মেলা তাতে উপস্থিত হৈছিলে আমাৰ উপায়ুক্ত ডিচি মহাশয়া আৰু লগতে মই নিজে ইয়াতে উপস্থিত আছোঁ। লগতে আমাৰ লগত ডিঅ' আছে আৰু লগতে সকলো কৰ্মকৰ্তাসকলে আমাৰ অফিচিয়েলি যিমান আছে সকলোৱে আছে। তেওঁলোকে যিখিনি নেকি আমাৰ কৃষিৰ প্ৰতি আমাৰ কি হৈছে কি হোৱা নাই এই অঞ্চল দেখুওৱাৰ কাৰণে ইতিমধ্যে আমি সৰু সুৰাকৈ এটা মেলা এখন পাতিছোঁ। নিশ্চয় আপোনালোকে দেখিছে এই মেলাত মোটামুটি আমাৰ শিমলা আলু আছে 19 কিলো এডাল গছতে, আৰু আমাৰ ইয়াতে আছে মোটামুটি 50 কিলোৰ এটা আমাৰ আছে। ঠিক তেনেকৈ আলু আধা কিলোৰ এনেকৈ প্ৰডাক্ট হৈছে আমাৰ অৰ্গেনিক হিচাপে। গতিকে এইবিলাক খেতিত কোনো এটা সাৰ প্ৰয়োগ কৰা নহয়, কাৰণ খেতিৰ আমাৰ বাৰীৰ মাজত ৰুই থ'লেই হয়, তাতে কোনো ইউৰিয়া দিব নোৱাৰে, একো দিব লগা নহয়। তেনেকুৱাকৈ আমাৰ খেতিবিলাক প্ৰডাক্ট হৈছে। আমি কৃষকসকলক এই আহ্বান জনাইছোঁ যে যিখন কৃষক মেলাত আহি কি দেখিছে সেইখিনি চাই চিতি লৈ নিজে যদি ঘৰত গৈ এইবিলাক কৰাৰ কাৰণে চেষ্টা যদি কৰে নিশ্চয় নাথাকে বা নোহোৱাকৈ নাথাকে। সেইকাৰণে কৃষকসকলক মই আহ্বান জনাইছোঁ যে যিকোনো খেতি কৰিলে নিজৰ ইণ্টাৰেষ্টত খেতিবিলাক কৰিব লাগে। একদম ভাবিব লাগে মই কোনো এটা মেলাত যে দেখাব পাৰোঁ তেনেকৈ খেতিবিলাক কৰিব লাগে, তেতিয়াহ'লে নিশ্চয় ভাল তেওঁলোকৰ হ'ব। আৰু সেই মৰ্মে আমি সকলো কৃষকসকলক এই আহ্বান জনাইছোঁ যে ভৱিষ্যতে যেন আমি যিখিনি কৃষিৰ প্ৰতি আগবাঢ়ি গৈ আছোঁ ইয়াতকৈ যে আৰু আগবাঢ়িব পাৰোঁ, তেওঁলোকে বহুতখিনি নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি আমাৰ ভাৰ্মি কম্প'ষ্ট বহুতখিনি ইয়াতে আছে, ৰাইজে আহিলে দেখিব আৰু সেইবিলাক দেখিলে নিশ্চয় যে উপভোগ কৰিব হয় আমি কি খেতি কৰিলে কেনেকৈ খাব পাৰিম বা কেনেকৈ আমি অৰ্গেনিক হিচাপে জীয়াই থাকিব পাৰিম। সাৰ দিয়া খাদ্য খাই মানুহবিলাকৰ নানানটা সৃষ্টিৰ পাথৰৰ পৰা গলব্লাডাৰৰ পৰা আৰম্ভ কৰি নানানটা বেমাৰ সৃষ্টি হৈছে। সেইবোৰে নহওক আৰু নিজে ভাৰ্মি কম্প'ষ্ট নিজে তৈয়াৰ কৰিব পাৰে। ভাৰ্মি বেগ কিছুমান পোৱা যায়, ভাৰ্মি বেগবিলাক লৈ ঘৰতে তেওঁলোকে ৰাখি তাতে সেই প্ৰডাক্ট কৰি পেলাই নিজৰ ঘৰৰ খেতিৰ দ্বাৰা তেওঁলোকে ভালকৈ কৰিব পাৰে। তাৰ কাৰণে সকলো খেতিয়কক আহ্বান জনাইছোঁ। তাৰ লগতে এইবাৰ আমাৰ এগ্ৰিকালচাৰৰ পৰা আমি বহুতখিনি চেষ্টা কৰিছোঁ, ৰাইজক আমি কিছুমান অগৰু প্লান দিয়াৰ চেষ্টা এটা কৰিছোঁ। অগৰুৰ প্লান নিশ্চয় আমি এইবাৰ নলেজ ফেষ্টিভেলত আপোনালোকে দেখিছে, আপোনালোকে এডাল অগৰুত ৰুলে আপোনালোকে কিমান টকা পাব পাৰে। সেইকাৰণে মই সকলো ৰাইজকে আহ্বান জনাইছোঁ যেন তেওঁলোকে এজন সন্তান জন্ম হোৱাৰ লগে লগে অগৰু 5ডাল লাল চন্দল 2ডাল ৰুই থৈ দিয়ে। ল'ৰাজনৰ যেতিয়া বয়স 17 বা 18 বছৰ হ'ব তেতিয়া সেই গছবিলাক মিচিয়ৰ হৈ উঠিব। মিচিয়ৰ হৈ উঠাৰ লগে লগে সেই গছ গছনি বিক্ৰী কৰি নিজৰ ল'ৰা ছোৱালী পোহপাল দিব পাৰিব। চাকৰিৰ পৰা আৰম্ভ কৰি যিকোনো কৰ্মক্ষেত্ৰত তেওঁ আগবাঢ়িব পাৰিব, বিজনেছত আগবাঢ়িব পাৰিব। আৰু অগৰু গছৰ প্লান্টেশ্যন আমি যেতিয়া তাতে দেখুৱালোঁ, ডেমো দেখুৱালোঁ, এডাল গছত আপোনাৰ ৰোৱাৰ পিছত 3 বছৰৰ পাছত মেডিচিন প্ৰয়োগ কৰিব পাৰে। মেডিচিন প্ৰয়োগ কৰাৰ লগে লগে সেই 3 বছৰৰ পাছত মেডিচিনটো কমপ্লিট হৈ পেলাই অগৰু তৈয়াৰ হৈ যায়। সেই অগৰুটো আপুনি কাটি উলিওৱাৰ পাছত 1 কিলো অগৰুৰ দাম হ'ল আপোনাৰ 1.5 লাখ টকাকৈ লৈ আছে আমাৰ মাৰ্ক বসুমতাৰীয়ে। আৰু লগতে আপোনালোকৰ যিটো নেকি অগৰু যে ডিল হয়, ডিলটো আপোনাৰ 3 লাখ টকাকৈ পাৰ কিলো হয়। গতিকে ঠিক তেনেকৈ যদি আমি গোটেই খেতিবিলাক কৰি যদি ৰাইজে আগবাঢ়িব পাৰে তেতিয়াহ'লে কোনো অসুবিধাই নাথাকে। যেনেকৈ এইবাৰ মাছৰুম খেতিৰ পৰা আৰম্ভ কৰি আমি যিমানখিনি মাষ্টাৰ দিলোঁ, এইবাৰ ইমান বাক্সা জিলাত সৰিয়হ ৰাখিবলৈ জেগা নাই এইবাৰ, কিন্তু সৰিয়হ জেগা নাই এইকাৰণে কাৰণ খেতি এনেকুৱা হৈছে যিবিলাক খেতি আমি এগ্ৰিকালচাৰৰ পৰা দিছোঁ এডভান্সলি দিয়া হৈছে, খেতিবিলাক ভাল হৈছে আৰু সকলো ৰাইজে আনন্দিত হৈছে। তাৰলৈকে আকৌ আমি বহুতখিনি দিয়াৰ প্ৰডাক্ট এতিয়ালৈ ক'লেতো বহুতখিনি ক'ব লাগিব, হয়তো আমাৰ মিডিয়াটো প্ৰকাশ নহ'বও পাৰে, কিন্তু বহুতখিনি এইবাৰ আমি প্ৰডাক্ট দিম। আৰু মহিলাসকলৰ কাৰণে এইবাৰ সৰুকৈ আমি কিছুমান ট্ৰেক্টৰ দিব ওলাইছোঁ, মহিলাসকলে ট্ৰেক্টৰবিলাক চলাই পেলাই খেতি কৰিব পাৰিব, অৰ্গেনিক হিচাপে বিক্ৰী কৰিব পাৰিব। ঠিক তেনেকুৱা আমি চব দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ। তাৰ লগত আমি চিন্তাধাৰা কৰিছোঁ এইবাৰ আমাৰ ইয়াতে আমি গেছ হাউচ এটা বনোৱাৰ চেষ্টা এটা কৰিছোঁ। এইবাৰ হয়তো আমাৰ মচুবাই গেছ হাউচ এটা তৈয়াৰ কৰা মই নিশ্চিত এটা সিদ্ধান্ত কৰিছোঁ, সেইটো হৈ যাব। তাৰ লগতে যিমানখিনি পাৰোঁ বিটিআৰত য'ত যি লাগে কমি বেছি আছে, আগন্তুক 17 বছৰ কি কৰিলে দেখা নাই, কিন্তু আমি 5 বছৰৰ ভিতৰত সকলোকে কৰি মানুহ দেখাবৰ চেষ্টা এটা কৰিছোঁ। মটৰচাইকেল গ্ৰাহকসকললৈ এটা ভাল খবৰ। বাজাজ মটৰচাইকেলে আনিছে বহুমূলীয়া অফাৰ। বাজাজ মটৰচাইকেল চলাই ভাল পোৱা গ্ৰাহকসকলৰ সুবিধাৰ্থে দাওহাৰু অটো এজেঞ্চিয়ে লৈ আনিছে মেগা লোন আৰু এক্সচেঞ্জ মেলা। অহা 22, 23 আৰু 24 মাৰ্চত বড়োলেণ্ড গেষ্ট হাউচৰ সমীপত অনুষ্ঠিত হ'ব এই মেগা লোন আৰু এক্সচেঞ্জ মেলা। ইয়াত বাইক আৰু স্কুটি এক্সচেঞ্জ কৰাৰ সুবিধা উপলব্ধ হ'ব। লগতে এক্সচেঞ্জ কৰা গ্ৰাহকসকলৰ বাবে বোনাছ থাকিব। ক্ৰেতাসকলক বিনামূলীয়া হেলমেট প্ৰদান কৰা হ'ব আৰু বহু কম মূল্যৰ ডাউন পে'মেণ্টেৰে ল'ব পাৰিব বাইক।